হেল্ল' দোস্ত, আজি চাওক মই মেগী কেনেকৈ বনাইছোঁ। মোক যিমানখিনি ভেজিটেবল লাগে মই কাটি ল'লোঁ। গাজৰ, পিঁয়াজ, আলু, বন্ধাকবি আৰু মিক্স কৰি থোৱাখিনি বন্ধাকবি, পিঁয়াজ, গাজৰ আৰু কুকুম্বাৰ মানে তিয়ঁহ। অলপমান তেল দি দিছোঁ, পিঁয়াজ দি দিলোঁ, গাজৰ, আলু। এতিয়া ধুনীয়াকৈ মিক্স কৰি অকণমান সময় ভাজিম। কাটি থোৱা বন্ধাকবিখিনি দি দিছোঁ, অকণমান মিক্স কৰি লওঁ। এতিয়া চিজন চচ অকণমান দি দিছোঁ আৰু এয়া চাওক এগলেছ মেয়নিজ, ইয়াও অকণমান দি দিওঁ। মেগীটো ভাঙি লৈছোঁ। এইটো হ'ল আটা মেগী নুডলছ, বাচ্চাকো খুৱাব পাৰি, একো প্ৰব্লেম নহয়। এইখিনি হৈ গ'ল মোৰ ৰেডি। ভেজিটেবলখিনি ভাজি হ'ল, মেগীখিনি দি দিছোঁ। এতিয়া অকণমান সময় ভাজি দিওঁ। ভাজি পেলাই তাৰপাছত পানী দি দিম। পানী দি দিয়া অকণমান ঢাকোন দি থ'ম। দেখিছে ধুনীয়াকৈ উতল আহি গ'ল, হৈ গৈছে মেগী। এতিয়া ইয়াত দিম, চাই থাকক, মিল্কি মিষ্টি ক্ৰীম। বহুত সোৱাদ কৰে খানাটি। ওলা ভাই ওলা, মোৰ বহুত ভোক লাগিছে ভাই, জল্দি ওলা। ক্ৰীমখিনি অলপ মিক্স কৰি দিওঁ। ক্ৰীম মিক্স কৰি দিয়াৰ লগে লগে চাওক কালাৰটো চেঞ্জ হৈ গ'ল মেগীৰ। মেগী খাব পৰা হ'ল আৰু ৰেডি। এতিয়া কাটি থোৱা গাজৰ, পিঁয়াজ, কবি, তিয়ঁহ গাৰ্নিচিং কৰি দিছোঁ। গেছ বন্ধ কৰি দিলোঁ, অকণমান মিক্স কৰি দিওঁ। আমাৰ ঘৰত সদায় ৰাতিপুৱা লাল চাহ চলে, তো লাল চাহ বনাইছোঁ। এয়া হৈ গ'ল ৰেডি লাল চাহ। আটা মেগী নুডলছ, লাল চাহ, মেৰিগ'ল্ড বিস্কুট আৰু নাৰিকলৰ লাড়ু। ব্ৰেকফাষ্ট আহক আপোনালোকেও খাওক। দোস্ত, ভিডিঅ' অকলে অকলে বহুত কষ্টত বনাইছোঁ আৰু মেগীও খুৱাইছোঁ। কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। খাওঁ দেহা খাওঁ।